তো গাইজ মই কেতিয়া ভবাই নাছিলো যে এনেকুৱা এটা ভিডিঅ' বনাব লাগিব বুলি, কিন্তু কি কৰিম, আপোনালোকে আমাক ইমান ছাপোৰ্ট কৰিছে যাৰ কাৰণে আজি আমি ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ। তো গাইজ মই এটা কথা জানো যেন সৰু ইউটিউবাৰক কোনো মানে সহায় নকৰে, লাগিলে তেওঁ যেনেকুৱা ভিডিঅ' বনাওক নহয়, যেনেকুৱা ভাল ভিডিঅ' বনাওক নহয়, যেনেকুৱা ধুনীয়া ভিডিঅ' বনাওক নহয়, তেওঁক মানে ছাপোৰ্ট নকৰে। কাৰণ গাইজ প্ৰথম অৱস্থাততো তেওঁৰ ভিডিঅ'ত মানে লাইকো নাহিব, কমেণ্টো নাহিব, অথবা তেওঁৰ ভিডিঅ'ত মানে ছাবস্ক্ৰাইবো নাথাকিব তেওঁৰ চেনেলটো। তো মানুহে ভিডিঅ'টো চাব, ভাল ভিডিঅ' হ'লে তো মানুহে বহুত সময় চাব, ৱাটচ ফুল কৰিব, ভিডিঅ'টো ৱাটচ ফুল কৰিব, কিন্তু তথাপিও মানুহবোৰে মানে ছাবস্ক্ৰাইব নকৰিব, লাইকো নকৰিব। কাৰণ যেতিয়া তেওঁ প্ৰথম অৱস্থাত থাকিব, ইউটিউবতো তেওঁৰ ভিডিঅ' সিমান মানে মানুহৰ ওচৰলৈ লৈ নাযাব, কেইটাৰ ওচৰত লৈ যাব তেওঁলোকে ভাবিব যেন মানুহেতো কৰাই নাই তেওঁৰ ভিডিঅ'ত লাইক, তেনেহ'লে আমি কিয়। কিন্তু যিসকলে এনেকুৱা ভাবে তেওঁলোকে যদি এই কথাটো আগতে চিন্তা কৰি লয় যে আমিতো তেওঁক অলপ ছাপোৰ্ট কৰিব পাৰোঁ, আমিতো এটা কৰি এই তলৰ সংখ্যাটো চেঞ্জ কৰি দিব পাৰোঁ, লাইক কৰিলেতো লাইকৰ সংখ্যাটো চেঞ্জ হৈ যায় আৰু ছাবস্ক্ৰাইব কৰিলেতো ছাবস্ক্ৰাইবৰ সংখ্যাটো চেঞ্জ হৈ যায়, কিন্তু গাইজ তেওঁলোকে নকৰে। তো গাইজ এটা বস্তু আপোনালোকে লক্ষ্য কৰিব যেন আজিৰ দিনত যদি ডিম্পু বৰুৱা এটা ইউটিউব চেনেল খোলে, তেনেহ'লে তেওঁৰ চেনেলত এদিনতেই লাখ ক্ৰছ কৰি দিব। সকলোৱে তেওঁক ছাপোৰ্ট কৰিব, তেওঁৰ চেনেলটোত লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি বেলেগ এজন মানে ইউটিউব চেনেল খোলে তেওঁৰ চেনেলটোত মানে নাহিব, মানে তেওঁৰ চেনেলত মানে লাইকো নাহিব, কমেণ্টো নাহিব, মানে ছাবস্ক্ৰাইবটো নাহিব, এইটো একেবাৰে নাহিব। কিন্তু ডিম্পু বৰুৱা খুলিলে তোৰটোত মানে ফুল হৈ যাব। তো গাইজ বহুতেই ভাবিব চাগে মোৰ ডিম্পু বৰুৱাৰ লগত মানে কিবা শত্ৰুতা আছে, নহয় গাইজ, মানে এইটো যিটো মানে প্ৰেক্টিকেলত আমি চাই আছোঁ সেইটো কৈছোঁ, আপোনালোকে তেনেকুৱা নাভাবিব। তো গাইজ যিসকলে আমাৰ ভিডিঅ' মানে আগৰ পৰা চাই তেওঁলোকেতো নিশ্চয় গম পাইছে যেন আমি এই চেনেলটোত কাম কৰি আছোঁ প্ৰায় 5 মাহ হৈ গৈছে, আৰু এই 5 মাহৰ ভিতৰত 250 এতিয়া ক্ৰছ কৰিছে ছাবস্ক্ৰাইব। তো মানে কেনেকৈ পাৰিছে মাহত 50টা। তো গাইজ মই কেইদিনমান আগতে এটা ভিডিঅ'ত কৈছিলোঁ যেন আপোনালোকে এই মাহত যদি 500 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিব পাৰে, তেনেহ'লে আমি এটা Q&A ভিডিঅ' লৈ আহিম। তো মোৰ ফুল বিশ্বাস আছে যেন আপোনালোকে এই মাহত 500 কমপ্লিট কৰি দিব, কিন্তু কি হ'ল আপোনালোকে নকৰিলে। তো সেইটোতো মই মোৰ ক'বলগীয়া নাই, আপোনালোকে কিয় নকৰিছে। তো গাইজ এটা কথা মানে বেয়া লাগে যেন বহুত মানুহে ভিডিঅ' চায়, 80% মানে নট ছাবস্ক্ৰাইবাৰ চায় আৰু ৱাটচ টাইমো ফুল ৱাটচ কৰে, কিন্তু ভিডিঅ'ত লাইকো নকৰে, ছাবস্ক্ৰাইবো নকৰে, অলপ বেয়া লাগি যায়। সেইটো নকৰক, লাইকো নকৰক, ছাবস্ক্ৰাইবো নকৰক, কিন্তু কমেণ্টটো এটা কৰিব পাৰে ন, যেন ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে এইটোতো জনাব পাৰে, যদি বেয়া হৈছে এইটোতো কমেণ্ট কৰিব পাৰে, মানে নকৰে। তো গাইজ আপোনালোকেতো গমেই পাই যেন এটা ভিডিঅ' বনাত, বিশেষকৈ আমি যিবিলাক ভিডিঅ' বনাওঁ এনেকুৱা ভিডিঅ' বনাত মানে কেনেকুৱা কিমান কষ্ট হয়, যেন আমি ব্লগ ভিডিঅ' বনাওঁ যেন এনেকুৱা দৌৰিতে মানে কৈ দিম যেন এনেকুৱা দেখাই আছোঁ, নহয়। কাৰণ আমাৰ ভিডিঅ'টো মানে আপোনালোকক হাঁহি উঠাব লাগিব, ফানি ভিডিঅ' বনাওঁ আমি, তো আপোনালোকক মানে হাঁহি উঠাব লাগিব, তেনেকুৱা এটা স্ক্ৰিপ্ট লিখিব লাগিব। তো গাইজ আমাৰ মানে প্ৰথমে স্ক্ৰিপ্টটো ভাবিব লাগে, আৰু সেই স্ক্ৰিপ্টটো যাতে আপোনালোকক শুনি হাঁহি উঠে তেনেকুৱা এটা স্ক্ৰিপ্ট ভাবিব লাগে, আৰু তাৰ পিছত আমি সেই স্ক্ৰিপ্টটোৰ ওপৰত ভিডিঅ'টো বনোৱাৰ পিছত এডিট কৰোঁ। আৰু আপোনালোকে গমেই পাই যেন আমি গাঁৱত বাস কৰোঁ, আৰু গাঁৱৰ মানুহতো এই ইউটিউবটোক মানে কেনেকুৱাভাৱে লয়, কি ভাবে ইউটিউবত ভিডিঅ' বনালে মানুহতো পাগল বুলি ভাবাতো, সেইবিলাক গোটেইবোৰ যেতিয়া সহ্য কৰি ইউটিউবত যেতিয়া ভিডিঅ'টো আপলোড কৰোঁ, ভিউজটো কম বেছি আহে, পিছত আপোনালোকৰ মানে ছাবস্ক্ৰাইবটো নকৰে, লাইকটো নকৰে, কমেণ্টও নকৰে, মানে তেতিয়া অলপ মানে বহুত এটা বেয়া লাগে, কিয়নো ইমান কষ্ট কৰি মানুহৰ ইমান কথা মানে আপোনালোকে গমেই পায়, মানে কি কয় এইবিলাক শুনি যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে ছাবস্ক্ৰাইবটো নকৰে, কেনেকুৱা মানে এটা বেয়া লাগি যায়। তো গাইজ এইটো আছিল আজিৰ ভিডিঅ'। তো আজি আৰু নকওঁ যেন আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ, কিয়নো বহুত দিন ধৰি প্ৰত্যেক ভিডিঅ'টো কৈ আছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ। তো গাইজ কৰে, বহুতেই কৰে ছাবস্ক্ৰাইব, কিন্তু 1000ৰ ভিতৰত 1000ও নকৰে। ধৰক 2000 মানুহে চালে 2টা বা 3টা ছাবস্ক্ৰাইব আহে, মানে বেয়া লাগি যায়। 2000ৰ ভিতৰত মানে 2টা বা 3টা ছাবস্ক্ৰাইব আহে। তো সেয়াই আৰু আজিৰ ভিডিঅ' ইয়ালৈ। যিসকলে ভিডিঅ'টো ফুল চাইছে বহুত বহুত ধন্যবাদ, আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোককতো মানে একদম অন্তৰৰ পৰা ধন্যবাদ। আপোনালোকক কি ক'ম আপোনালোকক, মানে তো সেইখিনি